আপোনালোকে চাই আছে কিষণ মিক্সাৰ। এয়া আমাৰ হাইস্কুল, দলগাঁও হাইস্কুল। আজিৰ তাৰিখ 22 জুলাই। বন্ধ বন্ধ, গাড়ী ঘোড়া নাই। সাউন্ডটো ক্লিয়ার হ'ব নোৱাৰে। বহুত দিন ওলাব পৰা নাই ৰাস্তাত। এই আজি ওলাই আহিলোঁ, আপোনালোকে চাই লওক। ৰাস্তা একদম খালী, গাড়ী চব ঘৰে ঘৰে আছে। এয়া চালৰা আমি যাই আছোঁ চাইকেল লৈ দলগাঁৱৰ পৰা খাৰপেটীয়া। খাৰপেটীয়া দৃষ্টিটো আজি কেনেকুৱা সেইটো চাব আহিছোঁ, আপোনালোকেও চাই ল'ব। বহুতে ভাবি আছে 22 জুলাই কেনেকুৱা বন্ধ হ'ব। এয়া চাই লওক আপোনালোকে কেনেকুৱা বন্ধ, একদম গাড়ী ঘোড়া নাই। একদম দলগাঁৱৰ পেট্ৰল পাম্প। আহি আহি বুঢ়ীগাঁও পালোহি। চাই লওক বুঢ়ীগাঁৱৰ দৃশ্য, একদম দোকানপাট বন্ধ চব। নাজানো ভিডিঅ'টো ক্লিয়াৰ হৈ আছে কি নাই, আপোনালোকে ভালকৈ চাই ল'ব ভিডিঅ'টো কেনেকুৱা হৈ আছে। কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। মোৰ এনেও ছাবস্ক্ৰাইব কম হৈ আছে। অসমৰ ভিতৰত দুটা বজাৰ আছে বিখ্যাত চব্জিৰ কাৰণে। সেই বজাৰ দুটাৰ ভিতৰত বেচিমাৰি আৰু বালুগাঁও। দৰঙৰ বেচিমাৰি আৰু বালুগাঁও। এই বালুগাঁওটো দেখাম চব্জিৰ বাবে। আগতে বালুগাঁও বজাৰ চাই ল'ব কেনেকুৱা বজাৰ চলি আছে। এই লকডাউন 22 জুলাই কিবা হয় ইয়াতে। আৰু মই কথা বেছি নকওঁ, আপোনালোকে চাই লওক। ইয়াতে চাউণ্ডটো ক্লিয়াৰ নহ'ব। আজিয়ে বুধবাৰে বালুগাঁও বজাৰ বুধবাৰে বহে। ইয়াতে অলপ গাড়ী চাড়ী দেখা পাই আছোঁ, আৰু ৰাস্তাত আহিলেও গাড়ী চাড়ী নাই। মই ভাবিছোঁ সঁচাকৈ লকডাউন আকৌ নেকি। 22 জুলাই কেনেকুৱা বা হয়। ইয়াতে দেখা পাওঁ যে গাড়ী চাড়ী চলি আছে। ইয়াতে দোকান পাটো খুলিছে, গাড়ীও চলি আছে দেখা মতে। আহি আহি দেখা পালোঁ এটা দুটা পুলিচ থিয় হৈ আছে। ভয়তে মাস্কটো খোলা আছিল, মাস্কটো লগাই ল'লোঁ। বজাৰ চলিয়ে আছে, আজি বুধবাৰ। লকডাউন বজাৰ হ'লেও বহুত ভিৰ ইয়াতে। পিছত এয়া বিল দিবৰ কাৰণে আহিছোঁ। মেইন কাৰণটো হ'ল খাৰপেটীয়া।